নমস্কাৰ বন্ধুসকল, বনসাই প্ৰকাশনৰ নতুন নিবেদন এখনি গল্প সংকলন। আমি গল্প সংকলনখনিৰ নাম কম তাৰ পূৰ্বে ফটোখনত দেখিছেনে? এইগৰাকী হৈছে বিনয় দাস। বিনয় দাসে যোৱা প্ৰায় 22ৰ পৰা 23 বছৰ ধৰি অসমীয়া গল্প সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু এইগৰাকী গল্পকাৰৰ আমি প্ৰথম যিখন তেখেতৰ প্ৰথম সংকলন আইচ'জ শিৰোনামৰ এই গ্ৰন্থখনি ইতিমধ্যে ছপাশালৰ পৰা আহি আমাৰ হাতত পৰিছেহি আৰু এই গ্ৰন্থখনৰ 17টা গল্প ইয়াতে সন্নিৱিষ্ট হৈ আছে, সৰ্বমুঠ 17টা গল্প। আৰু এই 17টা গল্পৰ এইটো বকৰা পৃষ্ঠা দেখিছে সংকলনখনিৰ। এইটো প্ৰথম পৃষ্ঠা, এইটো টাইটেল পেজ, আইচ'জ বিনয় দাস, প্ৰকাশক বনসাই প্ৰকাশন, উত্তৰ পেটবঢ়া, নগাঁও। বেটুপাত কৰিছে নীলাভ সৌৰভে, আৰ্হি পাঠ মডাৰ জ্যোতিৰ। সামগ্ৰিক পৰিকল্পনাত আছে কল্যাণী দাস। এইটো উৎসৰ্গা পৃষ্ঠা, এইটো কৃতজ্ঞতা স্বীকাৰ পৃষ্ঠা। আৰু এই কৃতজ্ঞতা স্বীকাৰ পৃষ্ঠাতে আমি গম পাম যে বিস্ময় ৰহস্য তৃষ্ণাটোৰ জ্যোতিৰিংগন আলোচনী আৰু দৈনিক অসম, আজিৰ অসম, অসমীয়া খবৰ, নিয়মীয়া বাৰ্তা, অসমীয়া জনসাধাৰণ, আজি এদিনৰ সংবাদ কাকতৰ সম্পাদনা সমিতিলৈ তেখেতে বিশেষভাৱে কৃতজ্ঞতা জনাইছে। তাৰ কাৰণটো এইটোৱে যে সেই কাকতসমূহত তেখেতৰ গল্পবোৰ প্ৰকাশ পাইছিল। এই প্ৰকাশকৰ এক আশাৰ এটি কলম আছে, মডাৰ জ্যোতি, প্ৰকাশক বনসাই। গল্পক্ৰম লক্ষ্য কৰক। ফুল ফুলক প্ৰেমৰ ফুল, নিশাচৰ, গোপনীয়তা, সন্ধ্যাতৰা, শুভ্ৰতাৰ শেষ ইচ্ছা, বাৰিষাৰ বৰষুণ হৈ চুমি যাওঁ তোমাক, পথভ্ৰষ্ট চৰাই, মাধুৰম কাইদা আনটোল্ড ষ্টৰী, কলংপাৰৰ বেহেলা ফুট, এটা সপোনৰ মৃত্যু, বিফল পাণ্ডুলিপি, ৱেটাৰ বয়, নতুন অপেক্ষা, আকাশখন আকৌ ফৰকাল হ'ল, গল্পৰ আঁৰৰ গল্প, ফাগুনৰ বতাহে আনে তোমাৰ খবৰ, আইচ'জ। 17টা, সৰ্বমুঠ 17টা গল্প ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। এনেদৰে গল্পবোৰ সজোৱা হৈছে। ফুল ফুলক প্ৰেমৰ ফুল, নিশাচৰ, গোপনীয়তা, সন্ধ্যাতৰা, শুভ্ৰতাৰ শেষ ইচ্ছা, বাৰিষাৰ বৰষুণ হৈ চুমি যাওঁ তোমাক, পথভ্ৰষ্ট চৰাই, মাধুৰম কাইদা আনটোল্ড ষ্টৰী, কলংপাৰৰ বেহেলা ফুট, এটা সপোনৰ মৃত্যু, বিফল পাণ্ডুলিপি, ৱেটাৰ বয়, নতুন অপেক্ষা, আকাশখন আকৌ ফৰকাল হ'ল, গল্পৰ আঁৰৰ গল্প, ফাগুনৰ বতাহে আনে তোমাৰ খবৰ, আইচ'জ। এই গল্পত শেষ হৈছে। সৰ্বমুঠ 94 পৃষ্ঠাৰ এই সংকলনটি আশা কৰোঁ পাঠক সমাজে আদৰি ল'ব। আৰু গ্ৰন্থখনি প্ৰকাশক পুনৰবাৰ কৈছোঁ বনসাই প্ৰকাশন। আচলতে 2019 চনত বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীৰ শীৰ্ষক চন্দন গোস্বামী সম্পাদনা কৰা সেই মাল্টি কালাৰ্ড গ্ৰন্থখনৰ পৰাই আচলতে বনসাই প্ৰকাশনৰ প্ৰকাশন যাত্ৰা আৰম্ভ হৈছিল।
অসমৰ বহুকেইগৰাকী বিশিষ্ট লেখকৰ গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰা হৈছে বনচাই প্ৰকাশনৰ তৰফৰ পৰা। শেহতীয়া এইখন নৱতম গ্ৰন্থ বনচাই প্ৰকাশনৰ বিনয় দাসৰ আইচ'জ। আইচ'জ পঢ়ি এইকাৰণেই ভাল পাব বুলি আমি বিশ্বাস কৰোঁ যে তাতে আচলতে গল্পত থাকিব লগা সকলো উপাদান মিশ্ৰিত যি ৰস এই বিনয় দাসৰ গল্পত পাব। আৰু এটা কথা ভাল লগা যে এতিয়া অনুগল্প মানে বহুতৰে প্ৰিয় হৈ উঠিছে। চুটিগল্পৰ ধাৰণাটোত যিটো কলেবৰ কথাটো আহি পৰে তাৰ তুলনাত একে বহাতে খুব কম সময়ত মনোযোগেৰে পঢ়িলে বিনয় দাসৰ গল্প এটা পঢ়ি শেষ কৰিব পাৰি আৰু তাৰ পৰা আনন্দ লাভ কৰিব পাৰি। মন কৰিবলগীয়া কথা যে যি বিষয়ৰ গল্পতেই নহওক কিয় বিনয় দাসৰ গল্পত এটা সমাজলৈ মেছেজ বা বাৰ্তা এটাও তাৰ মাজতে নিহিত হৈ থকা দেখা পোৱা যায়। আমি আশা কৰিছোঁ আপোনালোকে এই বিনয় দাসৰ এই গ্ৰন্থখন আদৰি ল'ব। বনচাই প্ৰকাশনকো আপোনালোকে মৰমৰ দৃষ্টিৰে চাব। দিহা পৰামৰ্শ আপোনালোকৰ পৰা আমি বিচাৰিম। বনচাই প্ৰকাশনৰ ফোন নম্বৰো দিয়া আছে, আপোনালোকে তাত যোগাযোগ কৰি আমাক দিহা পৰামৰ্শ দিব পাৰিব কেনেকৈ আমি গ্ৰন্থৰ এই প্ৰকাশন যাত্ৰাত বিশুদ্ধ একোখন গ্ৰন্থ আমি পাঠকৰ হাতত তুলি দিব পাৰোঁ। এয়া পুনৰবাৰ আমি বিনয় দাসক দেখুৱাইছোঁ। এইগৰাকীয়ে বিনয় দাস যি শীতত উমাল কাপোৰ নিপিন্ধে, যি গৰমতো গৰম কাপোৰেই ব্যৱহাৰ কৰিব পাৰে। এক অদ্ভুত চৰিত্ৰৰ গল্পকাৰ। গল্পকাৰৰো জীৱনটো গল্পৰ দৰে। আশা কৰোঁ আপোনালোকে এই আইচ'জ গল্পসমূহ পঢ়ি আনন্দিত হ'ব আৰু উপকৃত হ'ব। ধন্যবাদ।